নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা ভাল খবৰ। আছাম NHMৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেঞ্চি। যদিহে আপোনালোকে এই ভেকেঞ্চিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, টোটেল কিমান পোষ্ট আছে, এপ্লিকেশ্যন কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, কিমান তাৰিখলৈকে লাষ্ট ডেট, আপোনালোকে সম্পূৰ্ণ তথ্যৰ বাবে ভিডিঅ'টি স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। The National Health Mission Assam has released the latest notification for the recruitment of 100 posts of Community Health Officer (CHO) vacancy. Eligible candidates can apply for the NHM Assam CHO recruitment 2025 to 2026 from the official website at nhm.assam.gov.in starting from 31st December 2024. All details released to NHM CHO recruitment 2025 are given below. আপোনালোকক দেখুৱাইছোঁ ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে নেশ্যনেল হেল্থ মিছন, চমুকৈ NHM আছাম। এপ্লাই প্ৰচেছ হ'ব অনলাইন। এপ্লাই লাষ্ট ডেট 10/1/2025, লাষ্ট ডেট হৈছে 10 জানুৱাৰী 2025 তাৰিখ, যিহেতু এতিয়া অনলাইন হৈ আছে। পোষ্টৰ নাম হৈছে কমিউনিটি হেল্থ অফিচাৰ, চমুকৈ CHO। জব লোকেশ্যন কমিউনিটি হেল্থ অফিচাৰ CHO। টোটেল পোষ্ট আছে 100টা আৰু অফিচিয়েল ৱেবছাইট হৈছে nhm.assam.gov.in। ইম্পৰ্টেণ্ট ডেটবিলাক, ই নটিফিকেশ্যন ৰিলিজ হৈছিলে 31/12/2024 তাৰিখে। এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট 2 জানুৱাৰী 2025 তাৰিখৰ পৰা। তাৰপিছত এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 10 জানুৱাৰী 2025 তাৰিখ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 2 জানুৱাৰী 2025 তাৰিখ আৰু ইয়াৰ লাষ্ট ডেট 10 জানুৱাৰী 2025 তাৰিখ। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেটছ OBC EWS ST SC কোনোৱে আপোনালোকৰ ফিজ দিব নালাগে, ই একেবাৰে নীল। পে'মেণ্ট মোড ন' এপ্লিকেশ্যন ফিজ, যিহেতু আপোনালোকৰ পে'মেণ্ট মোডৰ কোনো কথাই নাহে ইয়াত। এজ লিমিট দিছে যে দি কেণ্ডিডেট শ্বুড নট বি লেছ দেন 18 years, আপোনালোকক 18 বছৰতকৈ কম হ'ব নালাগিব, আৰু more than 40 years, 40 বছৰতকৈ বেছি হ'ব নালাগিব। এজ যিটো আপোনালোকৰ আছে এজ ৰিলেকশ্যন দিছে ST SCৰ কাৰণে 5 বছৰ আৰু OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন GNM BSc Nursing, BSc Nursing with 6 months certificate course in community health under IGNOU। আপোনালোকে BSc নাৰ্ছিং কৰা 6 মাহৰ এখন চাৰ্টিফিকেট, যিটো কোৰ্চ কৰা চাৰ্টিফিকেট কমিউনিটি হেল্থ আণ্ডাৰৰ ভিতৰত IGNOU আপোনালোকৰ লাগিব। চিলেকশ্যন প্ৰচেছত হ'ব আপোনালোকৰ চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট অফ নেশ্যনেল হেল্থ মিছন আছাম, যিটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট, তেওঁলোকৰ মতে যিটো তেওঁলোকে চিলেকশ্যন প্ৰচেছ কৰিব তেওঁলোকৰ মতে নিৰ্ধাৰিত কৰিব। এতিয়া এই পোষ্টবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, বা আপোনালোকক মই লিংকটো কৈছোঁ, যিটো @nhm.assam.gov.in। এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেধৰণে আপোনালোকৰ এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পাছত নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছবিলাক তাত দিব। তাৰপাছত পাৰ্চনেল নিজৰ এডুকেশ্যন যিবিলাক ডকুমেণ্টছ তাত বিচাৰিব ৰিকুৱাৰ্ড, সেই ডকুমেণ্টছবিলাক দিব। পাছপৰ্ট চাইজ একপি ফটোগ্ৰাফ আৰু নিজৰ ছিগনেচাৰটো দি আপোনালোকে আপলোড কৰিব। ছাবমিট বটনত গৈ ক্লিক কৰিব। তাৰপাছত একপি প্ৰিণ্ট আউট কপি ল'বলৈ আপোনালোকে নাপাহৰিব, যিটো আপোনালোকৰ ভৱিষ্যতে কামত আহিব। যিবিলাক অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটবিলাক মই আপোনালোকক দি দিম, যিটো এপ্লাই লিংক সেইটো দিয়াই আছে যিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই কৈছোঁৱেই। তাৰপিছত যিটো নটিফিকেশ্যন PDF, আপোনালোকৰ সেই নটিফিকেশ্যন PDFৰ লিংক দি দিম, আপোনালোকে তাত চাব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই, বেছি দেৰি নকৰোঁ, যিহেতু আপোনালোকৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোকক কৈছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন যিটো GNM BSc নাৰ্ছিং কৰা হ'ব লাগিব, তাত আপোনালোকৰ 6 মাহৰ কমিউনিটি হেল্থ আণ্ডাৰত আপোনালোকৰ কোৰ্চ কৰা হ'ব লাগিব। ইমানেই এডুকেশ্যন কোৱালিফিকেশ্যন। চিলেকশ্যন প্ৰচেছ তেওঁলোকে যিটো নিৰ্ধাৰিত কৰিব সেইটোৱে। আৰু এপ্লাই কেনেধৰণে কৰিব আপোনালোকক জনাইছোঁ, এনেধৰণে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। টোটেল পোষ্ট আপোনালোকৰ 100টা আছে। কমিউনিটি হেল্থ অফিচাৰ যিটো পোষ্ট ওলাইছে 100টা পোষ্ট আছে তাত আপোনালোকৰ। আৰু লাষ্ট ডেটলৈ বেছি দিন নাই, 10 জানুৱাৰী যিহেতু 2025 তাৰিখ, আপোনালোকে সোনকালে এপ্লাই কৰক।
চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি এবাৰ লাইক কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টি এবাৰ শ্বেয়াৰ কৰি দিব। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।